কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰিগাঁৱৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ লগতে যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাই নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাই কয় যে সৰুপথাৰ বিধানসভা সমষ্টিটো এক বৃহত্তৰ সমষ্টি। সেয়েহে প্ৰাৰ্থীগৰাকীক সৰ্বাধিক ভোটত জয়যুক্ত কৰাই নিবৰ কাৰণে মিত্ৰজোঁট দলে সৰুপথাৰ সমষ্টিত যৌথ প্ৰচেষ্টা চলাই আছে বুলি জানিবলৈ দিয়ে। আমাৰ যিগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ মণিমাধৱৰ প্ৰতি মানুহৰ আকৰ্ষিত হৈছে আৰু সকলোৱে তেখেতক সঁহাৰি আগবঢ়াইছে আৰু ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ আটাইতকৈ অসমৰ ভিতৰত এক বৃহত্তৰ সমষ্টি, যিটো সমষ্টিত আছে 2,48,800 ভোট। এই সৰুপথাৰ সমষ্টিটোত আছে অসমৰ ভিতৰত দ্বিতীয় দিছপুৰ, তাৰপিছতে এই সৰুপথাৰ সমষ্টি আৰু এটা দীঘল সমষ্টি য'ত নেকি 32খনকৈ পঞ্চায়ত আছে, 2খন টাউন কমিটি আছে। তাৰে সৰুপথাৰ ব্লকটো অসম গণ পৰিষদৰ দখলত আছে আৰু মৰঙী মৌজাৰ যিটো ব্লক 11খন পঞ্চায়ত আছে তাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। গতিকে আমি ভাবোঁ যে আমাৰ এই দুয়োটা দলৰ সৰুপথাৰ সমষ্টিত এটা শক্তি আছে যাৰ কাৰণে আমি আমাৰ প্ৰাৰ্থীগৰাকীক সৰ্বাধিক ভোটত সৰুপথাৰ সমষ্টিৰ পৰা জয়যুক্ত কৰাই নিবৰ কাৰণে আমি দুয়োটা দলে যিমান কৰিব লাগে কাম কৰিব লাগে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আজিৰ সভাত আমাৰ মাননীয় বিধায়িকা টিয়ক সমষ্টিৰ শ্ৰীযুতা আমাৰ এই বাইদেউ আহিছে, ৰাজখোৱা বাইদেউ আহিছে আৰু তেখেতেও ইয়াত বিভিন্ন ঠাইত সভা সমিতি কৰি আছে। মই ভাবোঁ যে সৰুপথাৰ সমষ্টিটোত আটাইতকৈ বেছি ভোটত আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই পঠিয়াম বুলি আমি দৃঢ় প্ৰতিজ্ঞা হৈছোঁ। উন্নয়ন দেখাই নাই, নিবনুৱা সমস্যাৰ পৰা ধৰি ৰাস্তা ঘাট, দলং আৰু বহুতো, সেই সম্পৰ্কত আপুনি কি ক'ব? আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ যিজন আগৰ বিধায়ক আছিল, মোৰ কিনাৰত থিয় হৈ থকা যিজন বিধায়ক, তেখেত থাকোঁতে কিন্তু এইটো অৱস্থা হোৱা নাছিল। কিন্তু দুৰ্ভাগ্য তেখেত এইবাৰ প্ৰাৰ্থিত্ব গ্ৰহণ নকৰিলে, যিটো কাৰণে হয়তো উন্নয়নৰ ধাৰাটো কমি গ'ল। কিন্তু আগৰ সময়ছোৱাত তেখেতে যথেষ্ট ইয়াত কাম কৰিছিল, সেইটো আপোনালোক সকলোৱে জানে। মানে আমি কাম নাপালেও তেখেতে কাম পায়, কাৰণ তেখেতে কোৱাৰ যিটো মাধ্যম তেখেতে ক'ব জানে কাৰণে আচলতে তেখেতে বহুত কাম সেই সময়ত কৰিছিলে। কিন্তু আমি আশা কৰিম অহা নিৰ্বাচনত আপোনালোকে আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনক নিৰ্বাচিত যদি কৰি পঠিয়ায়, এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ যিখিনি আছে সেইখিনি নিশ্চয় সম্পূৰ্ণ কৰিব পাৰিব। মই আহোঁতে এতিয়া দেখিছোঁ আগৰ কিছুমান ৰাস্তা পকা আছিলে, কিন্তু এতিয়া সেইবোৰ পকাবোৰ ভাঙি গৈছে। আৰু ইয়াত বোধহয় প্ৰাৰ্থীগৰাকী হেৰি আছে নেকি, কংগ্ৰেছৰ প্ৰাৰ্থী আছে। তেখেতে কি কৰিছে মই নাজানো, কিন্তু আজি যিটো ৰাস্তাত আহিছোঁ সেই ৰাস্তাটো দেখিছোঁ অলপ অসুবিধা আছে, মহিলাৰ কাৰণে অকণমান অসুবিধা। কাৰণ মহিলাখিনিয়ে ইয়াত যিহেতু গাড়ী মটৰ অলপ প্ৰব্লেম কিছুমানো দেখিছোঁ মই। সেইকাৰণে সেই কথাখিনি যদি যিজন আমাৰ এতিয়া বৰ্তমানৰ বিধায়ক আছে তেখেতে যদি এইখিনি অকণমান, কোন কি পাৰ্টিত আছে সেইটো ডাঙৰ কথা নহয়, ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব। কাৰণ আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজে জিকাই পঠিয়াইছে, আমি সকলোকে সমদৃষ্টি ৰাখি কাম কৰিব লাগিব।